আসসালামু আলাইকুম বন্ধুসকল মুছলমানসকলে ৰোজা ৰাখিলে তাক কোৱা হয় সিয়াম বুলি। খ্ৰীষ্টানসকলে ৰোজাক ফাস্টিং, হিন্দু বা বৌদ্ধ ধৰ্মাৱলম্বীসকলে ৰোজাক উপবাস বুলি কয়। বিপ্লৱীসকলে ৰোজা ৰাখিলে তাক কয় অনশন, আৰু ডাক্তৰ নাৰ্ছসকলে ৰোজাক অটোফেজি বুলি কয়। বেছিদিন হোৱা নাই মেডিকেল চায়েন্সে অটোফেজিৰ সৈতে পৰিচয় হোৱা। 2016 চনত ইয়েছুনৰি অছমিক অটোফেজি আৱিষ্কাৰৰ বাবে পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ পিছৰ পৰা আধুনিক মানুহেও ব্যাপকভাৱে ৰোজা ৰখা আৰম্ভ কৰে। আপুনি হয়তো ভাবিছে অটোফেজিনো কি? অটোফেজি শব্দটো এটি গ্ৰীক শব্দ। অটোৰ অৰ্থ নিজে নিজে, ফেজিৰ অৰ্থ হ'ল খোৱা, অৰ্থাৎ অটোফেজি মানে হ'ল নিজকে নিজে খোৱা। আচলতে আপুনি যিটো ভাবিছে সেইটো নহয়। মেডিকেল চায়েন্সে নিজৰ কোষ খাবলৈ নাই কোৱা। শৰীৰৰ কোষবিলাকে বাহিৰৰ পৰা কোনো খাদ্য খাবলৈ নাপায়। নিজেই যেতিয়া নিজৰ অপ্ৰয়োজনীয় কোষবিলাক খাবলৈ আৰম্ভ কৰে, তাকে মেডিকেল চায়েন্সৰ ভাষাত অটোফেজি বুলি কয়। তাতোকৈ সহজ ভাষাত ক'লে, আমাৰ ঘৰতে যেনেকৈ ডাষ্টবিন থাকে অথবা আমাৰ কম্পিউটাৰত যেনেকৈ ৰিচাইকেল বিন থাকে, ঠিক তেনেকৈ আমাৰ শৰীৰৰ প্ৰতিটো কোষৰ মাজতো এটাকৈ ডাষ্টবিন আছে। গোটেই বছৰটো শৰীৰৰ কোষবিলাক বহুত ব্যস্ত থকাৰ বাবে ডাষ্টবিন পৰিষ্কাৰ কৰিবলৈ তেনেকৈ সুবিধা নাপায়, যাৰ ফলত কোষবিলাকত বহু আৱৰ্জনা আৰু মল জমা হৈ যায়। শৰীৰৰ কোষবিলাকক যদি সময়মতে পৰিষ্কাৰ কৰিবলৈ সুবিধা নাপায়, তেনেহ'লে কোষবিলাক এটা সময়ত নিষ্ক্ৰিয় হৈ শৰীৰৰ নানা প্ৰকাৰৰ ৰোগৰ উৎপন্ন হয়। কেঞ্চাৰ বা ডায়েবেটিছৰ দৰে অনেক ডাঙৰ ৰোগৰ আৰম্ভ হয় ইয়াৰ পৰাই। মানুহে যেতিয়া একো নাখাই থাকে, তেতিয়া শৰীৰৰ কোষবিলাক বেকাৰ হৈ পৰে। কিন্তু সেইবিলাক বেকাৰ হ'লেও মানুহৰ দৰে বহি নাথাকে। সেইবাবে প্ৰতিটো কোষেই তাৰ ভিতৰৰ আৱৰ্জনাসমূহ পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে। কোষবিলাক আমাৰ নিচিনাকৈ আৱৰ্জনা পেলাবলৈ ঠাই নাই বাবে নিজেই খাই পেলায়। মেডিকেল চায়েন্সত এই পদ্ধতিটোকে অটোফেজি বুলি কোৱা হয়। মাত্ৰ এই পদ্ধতিটোৱেই আৱিষ্কাৰ কৰি ইয়েছুনৰি অছমি 2016 চনত নোবেল পুৰস্কাৰটো পাবলৈ সক্ষম হয়। প্ৰফেচাৰ ইয়েছুনৰি অছমি নিজেও সপ্তাহত 2 দিনকৈ ৰোজা ৰাখে। মোৰ আফচোচ হয় সেইসকলৰ প্ৰতি যিসকলে নিজৰ স্বাস্থ্যৰ বাবেও ৰোজা নাৰাখে। মুছলমানসকলেতো প্ৰতি বছৰেই এমাহ ৰোজা ৰাখি শৰীৰৰ অটোফেজিও পালন কৰে। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকৰ কেনে লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু আশা কৰোঁ আপুনি আগন্তুক সকলো ৰোজা ৰাখিব। সকলোৱে সুস্থ থাকক, সুন্দৰ থাকক, আৰু আমি আল্লাহৰ হুকুম পালনৰ মাজেৰে আমি যেন আল্লাহৰ নৈকট্য লাভ কৰিব পাৰোঁ। আমিন।